हेलो फ्रेंड्स गुड मॉर्निंग কি খবৰ আপোনালোকৰ মোৰ ভাল মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনালো এতিয়া গৈ আছো বাৰীৰ মাজে মাজে পুখুৰীত মাছ মাৰিবৰ কাৰণে আপোনালোকক দেখুৱাই দিম আমাৰ দেউতাই কেনেকৈ মাছ মাৰে এই মাত্ৰ পৰি গলো হয় বৰষুণ দি ৰাস্তা গোটেই বোকা বোকা হৈ আছে Oro, hai koi dia ko, hai koi ni dia ko, hai, ki khobor boli ko, ki khobor apna lokor, ko, ki khobor apna lokor, Deuta mas mari ase, amar horo sai pukuri hoy etu. Holding sa tanay kaya naglalaro. বৰষুণ দি আছে আৰু আমি মাছ ধৰি আছো ছাতি লৈ লৈ মাছ Sí. Sora tu to gala ko Ha? এবাৰ মাৰা পিছত একেটা পালে আকৌ এবাৰ মাৰিব নহৰু আৰু এটা ডাঙৰ আহিলে হ'ল না হয় না মাৰিলে দেউতা মা জাল টানি আছে এবাৰ বা আহিছে না নাই নাই আহা সৰু চাই এটা আহিছে সৰু চাই তুমি মাছ তুলিবে নেকি এবাৰ আহি গৈছে ডাঙৰ মাছ আহি গৈছে বাল্টিং লৈ আহ ইয়াতে আহিবি না সেইফালে তাতে ল এইবাৰ আহি গ'ল ডাঙৰ নহয় বহুত তথাপিতো আহিছে আৰু এইটা 4টা মান আছে নেকি এবাৰ এই ৰঙাটো কম্বল কাঠ কমল কাঠ দেখ কপাইটো Silva. Itu kali dai. Itu? Hah? Ini bala bu, di ma sana ku bu anta. Ai bhogolo ne? Ti khor khaba ha? Naki? Hobo de bise. আৰু বৰমাটো কিবাই যাব এতিয়া ভাত খাই তাতো যাব জেঠিমাহঁতৰ ঘৰত সৰু আপোনালোকৰ ফালে বৰষুণ দিছে নে নাই আমাৰ ফালেতো বৰষুণ দিয়ে আছে দোকানে ছাতিৰ তলত সৰু মই আহিছো ন পুখুৰী পাৰত দেউতা এইফালে মাছ মাৰি আছে টাইম লাগে মাছটো ক'ত লুকাই থাকে পোৱাই নাযায়
তুমি এয়া মাছ দেখাওঁতে ওপৰৰ ফালে কৰি ঘূৰাই দেখাব লাগিব খাব নেকি বুলি ভাবে আমাৰ সৰু মাছ দেখাই দিছোঁ ধৰা হৈ গ'ল এতিয়া ঘৰত গৈ আছোঁ বাকী আপোনালোকক মই দেখুৱাই আছোঁ মই এতিয়া গৈ মাছ চাফা কৰিম তাৰপিছত এই মাছ দেখিছেনে বৰষুণ দিলে গৈ আছোঁ বাকী দিনটো কি কৰোঁ ঘৰত থাকি আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে কণ্টিনিউ চাই থাকিব দেউতাই মাছ মাৰিলে পুখুৰীত তাৰপিছত এতিয়া মাছ চাফা কৰি আছে মাছ ইফালে গা ধুবৰ কাৰণে গৰম পানী হৈ আছে আৰু ইফালে বৰষুণ দি আছে বৰষুণ লাহে লাহে দি আছে গা পা ধুই আহিলোঁ এতিয়া কি কৰিম অলপ দেখুৱাম আৰু মই মাছটো ফ্ৰাই কৰিম এতিয়া মই মাছ ফ্ৰাই কৰি আছোঁ মাহেৰিয়ে নহ'ব সিহঁতৰ মানুহে নহ'ব না বাই বাই ভণ্টি যাব ৰেডি বাই বাই পিছে দেখো পিছে আকৌ বাইদেউহঁতে গেলি আমি নেগেলি পাবগৈ আমি এতিয়া ভাত খাই বাৰান্দাত বহি আছোঁ ন ভণ্টি গ'লগৈ মানে গাহৰি ভাত খালি নে কেনেকুৱা হৈছে গাহৰি কোনে বনাইছিল সৰুবা তাৰপিছত মাছ বাৰু খোৱা নাই মাছ মই বনাইছিলোঁ তাৰপিছত ভাত খাই উঠি দেউতা বহি আছে ভণ্টি গ'লগৈ পুৰা ৰেডি হৈ এতিয়া গৈ আছোঁ আমাৰ দেউতাৰ ডাঙৰ বাইদেউ ঘৰত জেঠীমা মোৰ জেঠীমা হয় জেঠীমাৰ ল'ৰা ছোৱালী এজনী ভাত খোৱা তাতে গৈ আছোঁ আমি এতিয়া বাকী আপোনালোকক চব দেখুৱাই থাকিম চব যাম আমি মা বৰমা খুৰী বৌ গৈ আছোঁ গৈ বাকী আপোনালোকক তাতে দেখুৱাই আছোঁ পথাৰৰ মাজে মাজে আগত যেতিয়া চাকৰি পোৱা নাছিলোঁ তেতিয়া এইফালে জেঠীমাহঁতক ফুৰিব আহিছিলোঁ আজি 5 বছৰ মূৰত আহিছোঁ মই এইফালে ফুৰিবৰ কাৰণে পথাৰৰ মাজে মাজে ইমান ধুনীয়া পৰিৱেশ চব গৈ আছোঁ এতিয়া তাকে অকণমান দেখুৱাই দিম আৰু মই তাত বহুত মানুহ থাকিব দেখুৱাব নোৱাৰিম লাজ লাগে অলপ দেখুৱাই দিম আৰু আপোনালোকক হৈ গ'ল নেকি ভাত খোৱা দে ভিডিঅ' কৰি দিছোঁ দেই বৰমা বৰদেউতাহঁতে লাগি আছে এই দেখিছা বৰমা মেখেলা দাঙি দাঙি জেঠীমাহঁতৰ ঘৰৰ পৰা আহি গ'লোঁ ঘৰ পালোঁ আহি ভাগৰ লাগিল 3 দিন ভোজ খালোঁ গাঁৱৰ ভোজ
ঘৰ আহি পালোঁ এতিয়া। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।